Ladies and gentlemen, are you ready? So hello guys, welcome to my YouTube channel and my new video baby. So guys, মই বৰ্তমান আছো এতিয়া লেচিয়াত আৰু লেচিয়াখনৰ ভিউটো মই দেখি আছো কেনেকুৱা হয় আপোনালোকক কৈছিলো যে মই লেচিয়াত যেতিয়া ফুল ফুলিব তেতিয়া দেখাম বুলি সো চাওক কেনেকুৱা হৈছে জায়গাটো এতিয়া গাইস বৰ্তমান এপিনে দেখিছে নহয় পুৰা হালধীয়া 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 সো এতিয়া ইয়াত পাৰ্টি সাৰ্টি কৰিব পৰা হৈ গ'ল গাইস গম পাছেনে সবফালে আৰে একদম পুৰা হালধীয়া হালধীয়া হৈ গৈছে আগত দেখাম মই যোনডোখৰত মানে ধুনীয়াকৈ দলখনৰ উপা টিপ টপকৈ চাই থাকক কি হয় কি নহয় So guys, এতিয়া বৰ্তমান গৈ আছো ধুনীয়াকৈ আগলৈ গম পাইছেনে সো এতিয়া চাওঁ কি হয় কি নহয় ইয়াৰ ভিউটো মজাকৈ দেখাম মই আৰু কথা অলপ ইম্পৰ্টেণ্ট কথা কিছুমান আছে পাতিম আপোনাৰ লগত লাহে লাহে আগত গৈ গৈ বাকী এতিয়া ফাৰ্ষ্ট টাইম ভিউটো চেক কৰি লওক আপোনালোকে আৰু কোনে কোনে ইয়াত পাৰ্টি কৰিবলৈ আহিছে বা আহিব যদি আহে জনাবচোন বাৰু কমেণ্ট ছেকশ্যনত দেই কোন কোন আহে আৰু ক'ৰ পৰা আহে চাওঁ ময়ো বাকী এতিয়া চাওক আগত ধুনীয়াকৈ চ' গাইছ বৰ্তমান চাওক কেনেকুৱা লাগিছে এতিয়া লেচিয়া So guys, মানে কি হৈছে এতিয়া এইটো সাইডটো পুৰা হালধীয়া হৈ গ'ল যোনটো আপোনালোকে এতিয়া ক্লিপত দেখিলে আৰু এইটো সাইডটো এতিয়া দেখাম মই যোনটো আপোনালোকে ক্লিপত দেখিব এতিয়া মানে আগতীয়া পিছতীয়া অলপ কিছুমান কথা থাকে মই ইমান ভালকৈ নাজানো বাট হয় মানে এফালে ফুল ফুলি গ'ল এফালে ফুলা নাই চ' চাওক এতিয়া মই কৈছিলোঁ নহয় ইয়াত পুৰা হালধীয়া হোৱাৰ লগে লগে ফটো মাৰিবলৈ আহিব এতিয়া বুলি চ' ইয়াত চাওক গ্লাছখনত ছোৱালী এজনীয়ে ল'ৰা এটা ফটো মাৰি আছে চ' ইয়াৰ জেগাডোখৰটো মজা ন কোনে ফটো মাৰিব নাহিব ন চ' আহিবই যোন হ'লেও ধুনীয়া লাগে জেগাডোখৰ দেখিছে নহয় কি মজা লাগিছে চ' আহিব কোনে কোনে আহে আৰু কোনে কোনে আহিম বুলি ভাবি আছে কমেণ্ট ছেকশ্যনত জনাই দিব তোমালোকে ফটো মাৰি থাকা আৰু মই এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাওঁ দেই গাইছ ওলাওঁ আৰু গাইছ এইবিলাক দেখিছে নহয় পুৰা বোকা বোকা মানে ৰাস্তাটো বনাই আছে বুলি যে কৈছিলোঁ ৰাস্তাটো বনাই আছে ভাল হোৱা নাই ঐ নফচিবি গাড়ী চ' গাইছ আৰু এটা কথা মানে আমাৰ ঘৰ আগফালে যোনটো ৰাস্তা আছিলে তাৰ কাষতে মই এবাৰ ডাঙৰ ফিচাৰী এটা খনাই দিছোঁ কেলৈ কেনে এবাৰ তাত চাব কি কৰি আছোঁ মই মানে কিবা এটা কৰিম বুলি ভাবিছোঁ মনতে চ' দখামকৈ গৈ পিনে পায় ফিচাৰীটো কিমান ডাঙৰ এখন আছোঁ কি হৈছে কি নহয় বাকী ইয়াৰ যোনবাৰ ইয়াৰ ৰাস্তাৰ কাষৰ মাটি দেখি আছে ন চব আমাৰ ফিচাৰী পাই গাইছ দেখো চ' মানে এতিয়া ঘৰৰ ওচৰত পাই গ'লোহি আৰু ৰাস্তা ইয়াত ধামাকা ধাচু বনি আছে দেই গাইছ ধামাকা ধাচু মানে কি হ'ব আৰু আগত মানে ৰাস্তা চাব নেকি কেনেকুৱা টাইপৰ বনি আছে চাওক এতিয়া দেখি নাপায় গৈ লওঁ চ' সেইটোৱে কথা ঘৰ ওচৰত পাই গ'লোহি মই কৈছিলোঁ যে ইয়াত মই ফিচাৰী এটা খনাই আছোঁ ফিচাৰীটো কেনেকৈ খনাইছোঁ আৰু মই ইয়াত কি কৰিম বুলি ভাবিছোঁ আপোনালোকে গম পাব আৰু মই এতিয়া দেখামগৈ লাহেকৈ কি ষ্টাইলত ফিচাৰীটো খনাইছোঁ বাকী কালি গ'লোঁ শিৱসাগৰৰ পৰা ৰাতি থকা হ'ল ঘৰত আমগুৰিত তাৰপৰা এতিয়া ৰাতিপুৱাই মই ইয়াতে গুচি আহিছোঁ ৰাতিপুৱাই থকা নাই এতিয়া ডাইৰেক্ট 12 বাজি গৈছে চ' এতিয়া ঘৰত সোমাই লওঁ ৰাস্তাটো পুৰা বেয়া হৈ আছে দেই গাইছ ঘৰ ওচৰত পাই গ'লোহি চ' এতিয়া কি হয় কি নহয় চাই থাকক মই এতিয়া এডোখৰটো ঘূৰাব নোৱাৰিমেই অলপ আগৰ পৰা ঘূৰাব লাগিব দেই গাইছ চাই থাকক কি হয় কি নহয় চ' গাইছ মই কৈছিলোঁ আহি পিনে খাল চাল কিবা কিবি দেখাম বুলি বাট মানে আহি পিনে অলপ কাম কৰিব লগা হ'ল ওচৰৰ মানুহজনীও কাম নাইকিয়া হৈ আছিলে মানে অলপ কিবা কিবি চ' বাকী আমাৰ পাছটো এভি হে আৰু আহি পিনে লগে লগে মানে গাড়ীখন ধুই ল'লোঁ কালি শিৱসাগৰলৈ যোৱা পূৰা গোবৰ হৈ আছিলে আৰু গাড়ীখন বাকী নাছিলে মানে সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ বাকী এতিয়া টাইমটো বহুত হৈ গ'ল ৰাত হৈ গ'ল সেইখন তাত আছে যাওঁ ভাবিছোঁ অকণমান ওলাই যাওঁ নে কি কৰোঁ বুলি কাম এটাও আছিলে টাউনত আৰু ঠাণ্ডাও বহুত হৈছে গাড়ীখন লৈ যাবলৈ ইমান এটা মন নাই ইমান কষ্টকৈ ধুইছোঁ আৰু ৰাস্তাটো যিটো হৈ আছে মানে কাইলৈ দিনত দেখাম আৰু মেইন প্ৰব্লেমটো আমাৰ খাল দুখন নোহোৱাৰ কাৰণে গোটেই ৰাস্তাটো বেয়া হৈ আছে মানে আৰু বাইকখন লৈ যাবলৈ মানে বিৰাট ঠাণ্ডা আৰু তো এতিয়াতো যাওঁ নে নাযাওঁ ভাবি আছোঁ কি কৰোঁ মানে বাকী মেইন কথা এটা মই আপোনালোকক ক'ম বুলি কৈছিলোঁ যোনটো কথা মই ৰাস্তা এটাতে কৈছিলোঁ যদি স্কিপ কৰি চোৱা নাই আৰু স্কিপ কৰি নাচাব যদি স্কিপ কৰি চোৱা নাই গম পাইছে চাগে মানে মোৰ ভিডিঅ' বহুতে চায় বাট ছাবস্ক্ৰাইব কৰি নিদিয়ে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক ছাপোৰ্ট কৰক অলপ ভাল ভাল কণ্টেণ্ট বনাম আৰু ৰাইড এটা যোৱা কথা আছে ডিচেম্বৰ লাষ্ট জানুৱাৰী 1 সেনেকৈ যাম চাগে মায়'দিয়া যোৱা কথা আছে
ধুনীয়া ৰাইড হ'ব ফুল মানে এপিছড টাইপৰ ষ্টাইলত দিম ধুনীয়াকৈ পাছিঘাটত যাম পাছিঘাটত ধুনীয়া এক্সপ্ল'ৰ কৰিম সিহঁতৰ জেগাডোখৰ চ' ছাপোৰ্ট কৰক মোৰ ভিডিঅ'বিলাক চাই থাকক গাইজ ছাবস্ক্ৰাইব কৰক টিকটককৈ ছাবস্ক্ৰাইব কৰকচোন মোক আৰু মানে গাড়ীখন এতিয়া উলিয়াই নিওঁ নে নিদিওঁ ভাবি আছোঁ বাকী মই মাইডিয়া যোৱা কথাটো কৈছিলোঁ যদি মাইডিয়া যাওঁ মোৰ লগত যাওঁ ৰাণীখনৰ মানে বহুত প্ৰব্লেম হৈ আছে কি প্ৰব্লেম হৈ আছে মই দেখাম তাৰ আগতে এইখনৰ চেঞ্জ কৰিব লাগিব বহুত কিবা বস্তু আৰু লগত গাড়ীখন যোৱা কথা আছে আমি 4-5টামান যাম চাগে লগতে বাকী বাইকখনতে মানে কি বেয়া হৈ আছে গম পাইছেনে চ' ভিতৰ এইটো যোনটো এই বস্তু নহয় এইটো মই দেখাই আছোঁ ৰ'ব হয় নাই এফালে আহকচোন মানে আগৰ চকা এটা বেৰিংকেইটা গোটেইকেইটা গৈ আছে এই লাইটটো এনেকৈ থাকচোন চ' এই বস্তুটো দেখিছে নহয় এইটো কেতিয়া হৈ পৰিব ইয়াৰ ভাগৰ এই হাৰ্টটো বুলি ক'ম মানে হাৰ্টটো কেতিয়া হৈ পৰিব ঠিকনা নাই আৰু বাকী বহুত বস্তু এইবিলাক সেইদিনাখনি আহি থাকোঁতে এডাল ছিগি থাকিছে ঘাপকৈ আগত যদি তালৈ যাওঁ যদি এডাল ছিগি থাকে ঘাপকৈ কি হ'ব মানে সেইটো কাৰণে চব ধুনীয়াকৈ টিপটপকৈ বনায় তুমি কি কৰি আছা মই এই মোবাইলটোকে চাই আছোঁ হেল্পিং আমাৰ এনে মোক ভিডিঅ' চিডিঅ' বনাবলৈ অলপ হেল্প কৰি দিয়ে বাকী এখন টিপটপ কৰাৰ পিছত যাম সেইফালে আচাৰ এইখিনি কি আচাৰ থৈছোঁ বাহ এইখিনি হে যেতিয়া এইখিনি খাবলৈ মানে অ'কে হৈ যাব টেমাত ভৰোৱাৰ পিছত ৰিভিউটো ল'ম এনাইবা মানে কেনেকুৱা লাগিছে খাবলৈ নে কি অঁ আপুনি দেখাব নেকি সেনেকৈ ভিডিঅ' বনাই দিম নেকি হ'ব মানে নেক্সট কিবা এটা মই ভিডিঅ' বনাম আমাৰ এনাই আচাৰ কেনেকৈ বনাই একদম ধুনীয়াকৈ দেখাই দিবলৈ বাকী বাইকখনৰ কথাটো ধুনীয়াকৈ গম পালেই বাকী এতিয়া আপুনি কি কৰিব যায় কওকগৈ দেই মই এতিয়া চব্জি বনাওঁ অঁ দিয়া যোৱা বাকী বাইকখনৰ কথাটো একদম ধুনীয়াকৈ টিপটপ ক'লোৱে এতিয়া আহিছোঁ গাড়ীখনৰ ওচৰলৈ গাড়ীখন মানে এল'টো আজি মই গম পালোঁ এইটো লোৱাৰ পিছত এতিয়াও মানে দেখিছে নহয় গোটেই বোকা হৈ আছে মানে কি ক'ম আৰু ধুবলৈ বহুত কষ্ট আৰু যোনে এল' চাগে লগাইছে সিহঁতি ধুনীয়াকৈ গম পাইছেই চাগে যে এল' লগোৱাৰ পিছত কি হয় নে কি গাইছ চাবিটো ক'লৈ গ'ল আজি ভিডিঅ'খন বিৰাট ধুনীয়াকৈ ধুই থৈছোঁ গাইছোঁ কি ক'ম বহুত কষ্টকৈ ভিডিঅ'খন নহয় মানে ইমান ধুনীয়াকৈ বাহ এতিয়া ধুনীয়া গোন্ধ আছে ইমান ধুনীয়াকৈ চফা কৰি থৈ দিছোঁ মানে কালি যে ইমান গোবৰ হৈ আছিলে গাড়ীখন ক'বলৈ বাকী নাই মানে আৰু মই লৈ আহি ধুনীয়াকৈ টিপটপ কৰি থৈ দিছোঁ আৰু সেইটো কাৰণে উলিয়াই নিবলৈ এতিয়া মন নাই বৰ্তমান বাকী আৰু এতিয়া কিনো কৈ থাকিম আৰু ওলাই যোৱাৰ কথা ভাবিছোঁ ধুনীয়াকৈ ওলাই যাম গাড়ীখন লৈ নাযাওঁ বাইকখনকে লৈ যাম আৰু সেইটো কাৰণে ভিডিঅ' চাগে ভালকৈ এতিয়া কৰিব নোৱাৰিবও পাৰোঁ আৰু মই কৈছোঁ নহয় ৰাইডত যাম ধুনীয়াকৈ বাকী গাইছ এতিয়া মই ওলাই যাওঁ ওলাই গৈ আহোঁগৈ আৰু এতিয়া কোৱালিটিটো অলপ ভাল নাপাব মানে কেলৈ কি এতিয়া মই ভিডিঅ'টো ফোনত কৰিম বাকী আমাৰ এফালে দুদৈ একদম এইফালে এনে কামত লাগি আছে আৰু মই এফালে এতিয়া ওলাবলৈ অকণমান ৰেডি হৈ লওঁ দেই গৈ আহি লওঁ তাৰপিছত আকৌ আপোনাক লগ পাই আছোঁ যদি ভাবোঁ লগ পাম ফাৰ্ষ্ট অপশ্যনটো এতিয়া মই লৈ যাম বাইকখন মানে ইয়াত বহুত বেছি বোকা হৈছে চ' বাইকখনকে লৈ যাম চ' এখন उलिया लो फर्स्ट अभी निकलता है इसको छोड़ के इसको ले के सो চাই থাকক এতিয়া মই এখন বেছি ভিডিঅ' কৰি নাথাকোঁ বহুত ঠাণ্ডা হয় বাকী কিমান ভিডিঅ' কৰিব পাৰোঁ সিমানটো ভিডিঅ' কৰি দেখাম আৰু চ' গাইজ বম ঠাণ্ডা মানে কেলেনো মই বাইকখন লৈ আহিলোঁ সেইটোৱে ভাবিছোঁ এতিয়া গাড়ীখন লৈ আহিলে ভাল আছিলে বাকী এটা কথা মানে গাড়ী চলোৱাত থাকি বাইক চলোৱাটো মজাই বেলেগ মানে মই ভাল পাওঁ বাইক চলাই দেই গাইজ আৰু গাইজ মানে আৰু কোনে বাইক চলাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাই দিবাচোন আৰু মষ্ট ইম্পৰ্টেণ্ট কথা এণ্ড কনফিউজ মানে মায়'দিয়ালৈ গাড়ী লৈ যোৱা হ'ব নে বাইক লৈ যোৱা হ'ব কি লৈ যাম মানে বাইক লৈ গ'লেতো এনেকুৱা ঠাণ্ডাততো এতিয়া ইয়াতে ইমান ঠাণ্ডা তাততো মই পগলাই হৈ থাকিম চাগে আৰু গাড়ী লৈ গ'লে কি হ'ব মানে ভাল নালাগিব মানে বাইক লৈ যোৱা মজাই বেলেগ সেইটো এটা কথা চ' মানে কি হয় কি নহয় লগৰবিলাকে কেনেকৈ যাওঁ কেনেকৈ নাযাওঁ সেইটো পাতি মেলি মই জনাই আছোঁ বাৰু বাকী আপোনালোকে ক'বচোন গাড়ী লৈ যাওঁ নে বাইক লৈ যাওঁ গাইজ বৰ্তমান তামাম ঠাণ্ডা কি ক'ম চ' গাইজ ফাইনেলি টাউনত গৈও মই এতিয়া ঘূৰি আহি গ'লোঁ মানে লগৰ কেইটামানে মানে আজি পুলিচৰ জালত ফচি গ'ল মানে পূৰা চেকিং পূৰা ধামাকা চেকিং চলি আছিলে মই চ' ভিডিঅ' চিডিঅ' একো নকৰিলোঁ মানে সিহঁতৰ ওচৰত গ'লোঁ কি হ'ল কি নহ'ল ফাইন চাইন ধেৰ ভৰিব পালে বাকী টাইমটোও বহুত হৈ গ'ল মই লগতে ৰখি দিলোঁ মানে কেলৈ এৰি থৈ আহিবলৈ বেয়া যে মই হেলমেটটো নিয়া নাছিলোঁ কিন্তু মই মানে দূৰৰ পৰা দেখি ল'লোঁ সিহঁতক তাৰপৰা কি হ'ল বুলি যাওঁতে মই গম পাই গৈছোঁ যে কেছটো সিহঁতক ধৰি ল'লে বাকী মই কৈ আছোঁ যে বাইক লৈ যাম নে গাড়ী লৈ যাম বাইক লৈ গ'লে মই গম পাই গৈছোঁ মোৰ ভাগৰ অৱস্থা হ'ব কি আৰু গাড়ী লৈ গ'লে অৱস্থা হ'ব কি গাড়ী লৈ গ'লে একো প্ৰব্লেম নাই বাকী জেগাবিলাক বহুত মানে ঠেক যে পাহাৰৰ জেগা সেইটো কাৰণে বাইক লৈ যোৱা প্লেনিং কৰিছিলোঁ আৰু
বাইক লৈ গৈও ভাল লাগে বাকী ঠাণ্ডাটোৰ কাৰণে কি হয় কি নহয় বৰ্তমান চাই লওঁ আৰু বৰ্তমান অথনি দিনতো ৰাস্তাটো দেখি নাপালেই এতিয়া ৰাতিয়ে চাই লওক চ' এতিয়া ৰাস্তাটো মানে পূৰা এনেকৈ বনাই আছে মানে আৰু জেগাডোখৰ দেখি চাগে গম পাইছে ভয়ানক আছে ন গাইজ আৰু এনেকুৱা ভয়ানক জেগাত যদি ৰাস্তা চাস্তা বেয়া হৈ থাকে আৰু ভয় লাগে এইটো ৰাস্তাৰ কাৰণে মই গাড়ী চাড়ী পূৰা উলিয়াই অনা নাই নহ'লে আকৌ বেণ্ড বাজি যাব মোৰ ভাগৰ আৰু ইয়াৰ কাষত যোনবিলাক মাটি পৰি আছে ন চব মানে সেইটো বাই খনা হয় আৰু কিমান ডাঙৰকৈ খান্দিছোঁ এইবিলাক মাটিবিলাক দেখিয়ে গম পাইছে চাগে মানে কাইলৈ দেখাম ৰাতিপুৱাই নেক্সট ভিডিঅ' কিমান ডাঙৰকৈ এইটো কি কৰিব লৈছোঁ কি কৰিব লোৱা নাই বাকী এইবিলাক পানী চানী দেখিছে নহয় ভাই শ্লিপ খাই গৈছিলোঁ মই এইবিলাকৰ কাৰণে মানে আনিবলৈ মন নাযায় বাকী ইয়াত ভূত চুটটো ধামাকা আছে দেই গাইছ ৰাতি যদি কোনোবা যদি মোৰ ঘৰলৈ আহে তেনেহ'লে লগত কিবা কিবি লৈ আহিবা দেখিছা নহয় ৰাস্তা কেনেকুৱা মই পামগৈ এতিয়া ঘৰ বাকী কুঁৱলীও ধুনীয়া পৰি আছে একদম টিপটপ আৰু এইডোখৰ জেগা মানে ৰাতি দেখিবলৈও বেলেগ লাগে আৰু দিনত দেখিবলৈও বেলেগ লাগে তামাম বেলেগ মানে গাইজ এইডোখৰ পৰা অলপ টিপটপ হৈ গ'ল এই ৰাস্তাটো বনাই দিলে মানে মই অথনি আহোঁতে বনাই আছিলে মানুহবিলাকে চ' এইডোখৰ ধুনীয়া বনাই দিছে ৰাস্তাটো বহল হৈ গৈছে টিপটপকৈ ভাল লাগিব ভাল হোৱাৰ পিছত ত' ফাইনেলি ঘৰ পাই গ'লোহি এন্ধা একো দেখি নাপায় ঘৰত তাইক ভিতৰত লগ কৰিছোঁগৈ এইফালে সোমাই দিব লাগিব এতিয়া ঘৰ মেই সেইজনী বুঢ়ী আৰু ইয়াতে আৰু বেছি ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা দেই নেক্সট ভিডিঅ' জলদি আহিছে গুড বাই